ভাগৰ বুজিকে নাপালো কান্ধত পৃথিৱী দাঙিলো মুখত জিহাই কৈ দিওঁ ভাল বেয়া ভাবি ৰৈ নিদিওঁ নামত কি আছে আছে কামত চেহেৰা একেটাই ডেম্পুল এনেকুৱাই এটা ডেম্পুল নহয় এটা কোকোকোলা পেপচি হিৰো আমাৰ সেক্সি কেমেৰাটো অলপ বেছিকে তাক ফোকাস কৰাচোন লাজ লগা ল'ৰাটো চা নহয় মানে 21 তাৰিখে আহিব ঠিক আছে লগ পাম হেল্ল' গুড মৰ্ণিং এতিয়া মই ব্লুজম এক্সটিকাত আছোঁ এতিয়া ধুনীয়াকৈ ফুৰিম কালি মানে আমি ব্লুজম এক্সটিকাতে থাকিলোঁ তো ইয়াত মানে কিবা কি হ'ব আৰু পোৱালি কোন আহি আছে ইয়াত নহয় নিলিম আমি এতিয়া ধুনীয়াকৈ মানে ইয়াত বুটিং কৰি আছোঁ এইপিনে ননয় ধুনীয়াকৈ পেডেল মাৰি আছে এইপিনে আছে আমাৰ খোলালি আহি গ'ল এইপিনে আছে খোলালি ভাইটি আমি এতিয়া চাৰিজনে ইয়াত মানে বুটিং কৰি আছোঁ আৰু বহুত ধুনীয়া ছোৱালী মানে একদম ওচৰত ঘূৰি ফুৰিছে এজনী চাম আৰু লৈ যাম মোৰ কাৰণে নহয় ইয়াৰ কাৰণে ব্লুজমত মানে এইকেইজনে মানে সৰু ল'ৰা নিচিনা মানে পুৰা খেলি আছে আৰু আমাৰ ওচৰত আজি আহি আছে নয়ন দা ন মানে বন্ধু যিহেতু বন্ধু ফিল্মখন মানে প্ৰমোশ্যনৰ কাৰণে আহিছে তো এতিয়া আহি পাবহি আৰু লাহেকৈ ভিডিঅ' বনাম তো অলপ ফুৰি লওঁ খানা চানা খাই লওঁ মানে নয়ন দা অহাৰ আগতে নয়ন দা আহিব কাৰণে আহিছা নি আজি হয় খবৰ পালোঁ এইপিনে আমাক একে খবৰ দিলে আহি আছে বুলি মই কালি আহিলোঁ তুমি ব্লগ কৰিছা নে কৈছোঁ কৰিম লাহে কৰিছা কৰা আকৌ একেলগতে আমাকো ওলোৱা আকৌ মানে আমাৰ লাজ লাগে মানে আজিকালি কৰিবলৈ আমি তোমালোকৰ পৰা শিকিছো আকৌ তোমাৰ লাজ লাগিলে কি হ'ব কেমেৰাটো অলপ বেছিকে তাক ফোকাস কৰাচোন লাজ লগা ল'ৰাটো চা নহয় মানে মই কেছ দিওঁ একে ল'ব দিছোঁ একেবাৰে মানে ক্লিপ কেইটামান ল'ম ন একে এইটো গেজু নহ'ব এইবিলাক গেজু নহ'ব কি আছে গেজু নচলিব এইবিলাক গেজু নচলিব ইয়াতে দেই আহি পালেহি গাড়ী মাৰিছোঁ আগবাঢ়া ব'লা কেমেৰাটো উলিয়াই লোৱা লাজ তোমালোকে চাওঁ আমি এতিয়া মানে আমি খবৰটো পাইছোঁ যে আহি পালেহি সেইকাৰণে আমি গেটৰ ওচৰত মানে ৰখি আছোঁ চবে আৰু এইপিনে বহুত আছে মানুহ তাৰপৰা এতিয়া মানে লগ চগ কৰিম তাৰপৰা ঘৰলৈ যামগৈ যিহেতু কালি আহিলোঁ ন টোপনি ধৰি আছে শুবই নাপালোঁ কালি নমস্কাৰ দেই হয় হয় মই এতিয়া আছোঁ ব্লুজম এক্সটিকাৰ মোৰ লগত এইপিনে আছে নয়ন নিলিম দা আপোনাক লগ পাই ভাল লাগিলে কালি মাখিতে লগ কৰিব গৈছিলোঁ লগ নাপালোঁ কিন্তু আজি লগ পালোঁ মানে আপোনাৰ ভিডিঅ' মানে একদম সৰুৰ পৰাই চাই মানে ডাঙৰ হৈছোঁ আপোনাক আজি ওচৰত লগ পাইছোঁ বহুত ভাল লাগিছে আৰু আপোনাৰ এখন মানে মুভি আহি আছে মুভিখনৰ কথা অলপ কৈ দিয়ক বন্ধু অহা 4 নৱেম্বৰ ছবি গৃহলৈ আহিব হয় আৰু বন্ধুৰ লগত আচলতে বন্ধু ছবিখন চালে হয় সেই বন্ধুৰ যি অনুভৱটো কৰিব পাৰিব আৰু আমাৰ যি কলেজীয়া জীৱনত যিমানবিলাক আমাৰ চিকেন দালি কৰিছিলোঁ হাঁহি ধেমালিয়ে যি পাৰ কৰিছিলোঁ সেই আটাইবোৰ বস্তু ছবিখনত বিচাৰি পাব আৰু প্ৰত্যেকে নিজক বিচাৰি পাব ছবিখনত আৰু বন্ধুনো কি মই নক'লে আটাই বুজি পাব কাৰণ প্ৰত্যেকৰ জীৱনত বন্ধু থাকে বন্ধুবিহীন আমাৰ জীৱন কেতিয়া হ'ব নোৱাৰে সেই গতিকে ডেম্পুল ডাইলগটো এবাৰ দি দিয়কচোন এতিয়া ডেম্পুল নহয় এটা কোকোকোলা পেপচি হিৰো আমাৰ সেক্সি ভাল লাগিলে এইপিনে নীলিম দাক লগ পালোঁ আপোনালোকে চাবগৈ চিনেমাখন বন্ধু আপোনালোকে চিনেমাখনকৈ চাব আৰু এতিয়া অলপ আছোঁ ভিডিঅ' কৰি আপোনাক দেখাম মুখত জিহাই কৈ দিওঁ ভাল বেয়া ভাবি ৰৈ নিদিওঁ নামত কি আছে আছে কামত চেহেৰা একেটাই ডেম্পুল এনেকুৱাই চাংঘৰত মানে কিবা প্ৰগ্ৰেম হৈ আছে বুলি শুনিছোঁ তালৈ যাওঁ মানে গান চান গাই আছে এতিয়া চাবলৈ যাম তো আপোনালোকে মোৰ লগ গৈ থাকোঁ চাওঁগৈ ভাগৰ বুজিকে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু সৰু ধিটিঙালি সৰু দস্তানি ডাঙৰ যেন কাহানী বন্ধু ধৰিবা তুমি পৰহালি পাতৰ কেঁকুৰিতে পাওঁ খুলি মেলি দিনো জুখি চাওঁ কোনজনী কালৈ হ'ব জুখি চাওঁ লগৰীয়া হাঁহি কিলিকনি প্ৰাণ ধৰি চাওঁ কিবা গোৱা কিবা গান মই এনেই মুখত যিটো হেৰি হয় মনত পোৱা এটা
25 আহিব দেই ঠিক আছে লগ পাম নিউজ যাব বেঠো ভালো বউ আদিবেন যাও দেই তো এতিয়া আহি গ'লো মই ঘৰ আৰু এতিয়া বাজিছে টাইমটো 12টা এতিয়া মানে মই ভিডিঅ' চিডিঅ' এডিটিং কৰি আছোঁ আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই